বজ্ৰপাতৰ পৰা নিজকে কেনেকৈ ৰক্ষা কৰিব? বজ্ৰপাতৰ ফলত প্ৰতি বছৰেই এপ্ৰিল-মে মাহত বহু লোকৰ মৃত্যু হোৱাৰ বাতৰি পাওঁ, নহয় জানো? এতিয়া বজ্ৰপাত পৰা দিন সমাগত। গতিকে আমি কেনেকৈ বজ্ৰপাতৰ পৰা নিজকে ৰক্ষা কৰিব পাৰোঁ তাকে ক'বলৈ ওলাইছোঁ। চমুকৈ ক'বলৈ গ'লে বতাহৰ ফলত বায়ুমণ্ডলৰ ওপৰৰ অংশত আৰু নিম্ন অংশত বায়ুৰ সৈতে পানীৰ সৰু সৰু কণিকাৰ সৈতে ঘৰ্ষণৰ সৃষ্টি হয় আৰু এই ঘৰ্ষণৰ ফলত দুয়ো অংশতে অসংখ্য আধানৰ সৃষ্টি হয়। বায়ুমণ্ডলৰ ওপৰৰ অংশত সাধাৰণতে যোগাত্মক আধান আৰু নিম্ন অংশত ঋণাত্মক আধানৰ সৃষ্টি হয়। আনহাতে আমি সকলোৱে জানো যে বায়ু বিদ্যুতৰ কুপৰিবাহী। কিন্তু যেতিয়া এই আধানৰ পৰিমাণ অত্যধিক বৃদ্ধি পায়, তেতিয়া বায়ুৰ এই ধৰ্ম ভেদি যোগাত্মক আধান ঋণাত্মক আধানলৈ খুব বেগেৰে প্ৰবাহিত হয় আৰু তেতিয়া পোহৰ আৰু শব্দৰ সৃষ্টি হয়। পোহৰৰ গতিবেগ শব্দতকৈ বেছি বাবে আমি পোহৰ আগত দেখা পাওঁ আৰু শব্দ পাছত শুনিবলৈ পাওঁ। বায়ুমণ্ডলৰ উচ্চ অংশত সৃষ্টি হোৱা এই আধানবোৰ তড়িৎ গতিৰে নিম্ন অংশৰ বিপৰীতধৰ্মী আধানৰ মাজেৰে ভূগৰ্ভলৈ পাৰ হৈ যোৱা পৰিঘটনাটোৱেই হৈছে বজ্ৰপাত। আহক বজ্ৰপাতৰ পৰা নিজকে ৰক্ষা কৰিব পৰা কিছুমান উপায়ৰ বিষয়ে আলোচনা কৰোঁ। মনত ৰাখিব, বজ্ৰপাত সদায় সবাতোকৈ উচ্চ স্থানতহে পৰিব পাৰে। গতিকে বিজুলী ঢেৰেকনি মৰাৰ সময়ত কেতিয়াও মুকলি পথাৰত নাথাকিব বা মুকলি পথাৰৰ মাজেদি পাৰ হৈ যাবলৈ চেষ্টা নকৰিব, কাৰণ মুকলি পথাৰখনত আপুনিহে ওখ হৈ থাকিব। বিজুলী ঢেৰেকনি মৰাৰ সময়ত মুকলি স্থানত মোবাইলত কথা পাতি বা ছাতি লৈ নাথাকিব। আপুনি যদি বিজুলী ঢেৰেকনি মৰাৰ সময়ত কোনোবা পথাৰ নাইবা হাবিৰ মাজত থাকি গ'ল, তেতিয়া আপুনি কেতিয়াও ওখ গছৰ তলত আশ্ৰয় নল'ব। কোনোবা চাপৰ গছ এজোপাৰ তলত আশ্ৰয় লওক। বিজুলী ঢেৰেকনি মৰাৰ সময়ত মুকলি ওখ মথাউৰিৰ মাজেৰে খোজকাঢ়ি বা বাইক চলাই নোযোৱাটোৱেই মংগল। আপুনি যদি বিজুলী ঢেৰেকনি মৰাৰ সময়ত কোনোবা বাছ নাইবা গাড়ীৰ ভিতৰত আছে, তেন্তে চিন্তা নকৰি সাৱধানে বহি ৰওক, কিন্তু গাড়ীৰ দৰ্জা, খিৰিকী বা বডীত স্পৰ্শ কৰি নাথাকিব। ঘৰত বজ্ৰপাত নপৰিবলৈ ঘৰৰ ওপৰৰ পৰা মাটিলৈ বিদ্যুৎ পৰিবাহী দণ্ড লগাওক। বিজুলী ঢেৰেকনি মৰাৰ সময়ত বৈদ্যুতিক মাধ্যমসমূহ ব্যৱহাৰ নকৰি সংযোগ বিচ্ছিন্ন কৰি ৰাখক। মনত ৰাখিব, আপোনাৰ ধৈৰ্য আৰু অলপ সতৰ্কতাই আপোনাক বজ্ৰপাতৰ দৰে ভয়ংকৰ দুৰ্যোগৰ পৰা নিজকে ৰক্ষা কৰিব পাৰিব। গতিকে নিজেও বাচক আৰু আনকো সতৰ্ক কৰি তেওঁলোকৰো জীৱন ৰক্ষা কৰক। আমাৰ ভিডিঅ'বোৰ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো আমি সদায় নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহোঁ। ধন্যবাদ।